নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ। আপোনালোকক এটি নতুন ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। মই এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ অসমৰ টপ 10 মষ্ট পপুলাৰ টিকটক অভিনেত্ৰী। এই 10 গৰাকীক মই নিজাববীয়াকৈ বাছি উলিয়াইছোঁ। যদি কাৰোবাৰ নাম থাকি গৈছে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ গৰাকীৰ আইডি হৈছে পল্লৱী। তেওঁৰ ফলোৱাৰ হৈছে 1.5 মিলিয়ন। মুখ জানো বুঝা নাই কতদিনে তুমি ভাল পোৱাৰ দাম তেনে ইমানেই নেকি মৰম মানে নহয় জানা দুদিনৰ। 2 নম্বৰ গৰাকী হৈছে দীপ্তা তালুকদাৰ। তেওঁৰ ফলোৱাৰ হৈছে 322.1K। মৰম খুজিলে খুজিলে হায় ঐ মৰম নিদিলে হায় ঐ খং উঠিলে কাঢ়ি লৈ ল'বলৈ জানো। 3 নম্বৰ গৰাকীৰ আইডি হৈছে পাখি ৰাজবংশী। তেওঁৰ ফলোৱাৰ হৈছে 267.8K। তই হলিয়া জনী গাঁৱৰে ছোৱালী চকুৰ পদকতে মাৰে চুম্বি জনী ঐ চকুত খালি কাজল কৰিছ তই পাগল। 4 নম্বৰ গৰাকীৰ আইডি হৈছে ধীমান প্ৰিয়। তেওঁৰ ফলোৱাৰ হৈছে 223.3K। পাঁচ নম্বৰ গৰাকীৰ আইডি হৈছে কিসমত কোৰ 5। তেওঁৰ ফলোৱাৰ হৈছে 206.8K। কঢ়াই দিম মই গহনা আৰু যদি লাগে নদিম মোৰে কোমল কলি যায় হায় ঈশ্বৰ এনেকুৱা মৰমে। 6 নম্বৰ গৰাকীৰ আইডি হৈছে গুণগুণ। তেখেতৰ ফলোৱাৰ হৈছে 179.0K। শুনিৰো মই নাজান তোৰ সতে থকাই টান কতৰা দিন কেনেকৈ তোৰ কেতেৰা মাতে খুন্দা মাৰি কেঁচা। 7 নম্বৰ গৰাকীৰ আইডি হৈছে পাখি বৰদলৈ। তেওঁৰ ফলোৱাৰ হৈছে 136.5K। ভুল তুমি নুবুজিবা লিখানাই আমাৰ কপালত। 8 নম্বৰ গৰাকীৰ আইডি হৈছে নীলম দে হাজৰিকা 08। তেওঁৰ ফলোৱাৰ হৈছে 129.8K। আই লাভ ইউ টু। পিছে কোনটো চেন্সত? তুমি যিটো চেন্সত মোক কৈছিলা সেইটো চেন্সতে। মইতো ননচেন্স টাইপ কৈ আছিলে কিবা কিবি। যে মই ননসেন্স টাইপে কৈছো যোৱা। তাৰমানে সঁচা অ 9 নম্বৰ গৰাকীৰ আইডি হৈছে আংগুস্মিতা। তেওঁৰ ফলোৱাৰ হৈছে 127.5K। হিয়াতে কিনো ৰাখা মায়া মাথো মায়া কিশোৰেৰে গীত গোৱা লিহিৰি ভাল পোৱা। 10 নম্বৰ গৰাকীৰ আইডি হৈছে সুকন্যা বৰুৱা 99। তেওঁৰ ফলোৱাৰ হৈছে 119.0K। তোমালৈ মৰম জাগে তোমালৈ চেনেহ জাগে তোমাক পালে সঁচাকৈ একোৱেই শুনা লাগে তোমালৈ মৰম জাগে। এনেধৰণৰ নতুন ভিডিঅ' চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ন'টিফিকেশ্যন বেলটো বজাই দিয়ক। ধন্যবাদ।